এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আল্লাহ কৰাত মোৰো ভালে এতিয়া গাছা ধুই মেলি উঠিছো 12টাহে বাজিবলৈ হৈ গল ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰো বুলি আজি হৈছে 5 তাৰিখ ইমান দিন হৈ গল ন মই আপোনালোকৰ মাজত কোনো ধৰণৰ ব্লগ শেয়াৰ কৰা নাই আৰু যেতিয়া মানে মাজত গেপ আহি যায় তেতিয়া ইমান এলাহ নিচিনা লাগে ব্লগ বনাবলৈ একেবাৰে মন নাযায় কিন্তু আজি ভাবিলো এনেকৈ এলা কৰি থাকিলে নহব যেটো মোৰ কাম হয় হেতু মই কৰিবই লাগিব মইটো ফিট কৰি ললো আজি একচুয়ালি গা ধোৱা মোৰ বহুত বেছি দেৰি হৈ গল নহলে এইকেদিনত মই 10টা বজাতে গা ধুই লৈছো সোনকালে গা ধুলে নিজৰ কাৰণে ভাল ন মানে তেতিয়া আজৰি হৈ যায় আৰু আজি মই চুলিখিনিও ধুই দিলো কিন্তু বতৰ একদম ডাৱৰীয়া হৈ আছে আৰু অলপ ড্ৰাই কৰি লম চুলিখিনি আৰু প্ৰথমতে মই সদায় ফাৰ্ষ্ট মানে মোৰ স্কিন কেয়াৰত এইটো বস্তু এনেকে ডে ক্ৰীম আৰু এইটো ইউজ কৰি মই ইমান বেছি ভাল পাইছো ন তেনেকৈ মানে একোটো স্কিন কেয়াৰ খুলিবলৈ কাৰণে মানে প্ৰথমতে তো সদায় ফেস ওয়াশটো কৰিয়ে লওঁ মই দিনটোত সদায় দুবাৰকে ফেস ওয়াশ কৰো আৰু এইটো এতিয়া নতুনকে মই এইটো ইউজ কৰিছো লেকমিৰ নহলে আগতে মই কোনটো ইউজ কৰিছিলো দেখাইছো এইটো মই বহুত ভাল পাইছিলো ইউজ কৰি এইটো ইউজ কৰিছিলো এতিয়া মই এইটো ইউজ কৰো এইটো খুব ভাল পাইছো ইউজ কৰি তাৰ পিছত মই এইফালে এইটো লওঁ এইটো বডি লোশন গোন্ধটো যে ইমান ধুনিয়া বহুত ধুনিয়া হয় গোন্ধটো মই ৰেগুলাৰ মানে এইখিনি বস্তুৱে ইউজ কৰো আৰু আজি একদম তাৰপিছত এতিয়া মই যেটো ৰেগুলাৰ ইউজ কৰো লিপছত হেতু হৈছে ভ্যাসলিনটো মানে মোক লাগিবই মই বেলেগ কোনো ধৰণৰ ধৰিলক লিপ বাম ইউজ নকৰো মই ভ্যাসলিনটোৱে ভাল পাওঁ আৰু যিসকলৰ ড্ৰাই স্কিন হয় তেওঁলোকে গম পায় সগে প্ৰবলেমটো মানে প্ৰায়ে মোৰ লিপছটো ড্ৰাই হৈ থাকে হেকাৰণে মই মানে মোক লাগে মানে ভ্যাসলিনটো তাৰপিছত হেখত এইটো মই চুলিত সেৰাম এপ্লাই কৰিছো মাঝে মাঝে পাহৰিয়ে যাওঁ জানেনে সেৰামটো এপ্লাই কৰিবলৈ চকুৰ আগতে থাকে কিন্তু তথাপিও মানে মাঝে মাঝে পাহৰি যাওঁ তাৰপিছত আৰু কেতিয়াবা এনেকৈ এপ্লাই কৰা হৈ যায় কিন্তু যেতিয়া আমি হেয়াৰ ওয়াশ কৰো সেৰামটো এপ্লাই কৰিবই লাগে তাৰপিছত বাহিৰত গৈ দেখি পালো ইমান ধুনিয়া এটা পৰিবেশ ভাবিলো আপোনালোককনো কেনেকৈ নেদেখুৱাকে থাকো আমাৰ ফুলখিনি মানে গোলাপ ফুলখিনি ইমান ধুনিয়াকে ফুলি আছে না তাতে অকমান বৰষুণো দি আছিল তাৰপিছত বাহিৰৰ পৰিবেশটো এনজয় কৰি মেলি আহিছো মোৰ আছিল অকমান পঢ়িবলৈ আছিল তাকে ভাবিলো মই ব্ল্যাক কফি খাওঁ বুলি ব্ল্যাক কফিটো মানে আজিকালি মোক লাগে একদম ম্যান্ডেটৰি হৈ গৈছে মানে এফালে মই ব্ল্যাক কফিৰ লগত মই টপ গোল্ড বিস্কুট আৰু লগতে বিকাজি ভুজিয়া খাই পঢ়ি আছো নামাজ পঢ়ি উঠি এফালে ভাত খাবলৈ আহিলো আৰু ভাতৰ লগত আজি আছিল কুন্দুলি ভাজি মাংসৰ তৰকাৰী লগতে অলপ উলকচুৰ আচাৰো লৈ ললো মাংসত বাৰু লাউ দিলে কোনে খাই ভাল পায় কমেন্ট কৰি জনাবচোন দেই তাৰপিছত এতিয়া ভাত খাই আছো আৰু এনেকৈ দিনটো পাৰ কৰিলো সৰু মিনি ব্লগ এটা আপোনালোকৰ মাজত শেয়াৰ কৰিলো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব